Remember long live, long live, long live. Remember long live, long live, long live. Remember long live, long live, long live. হৈছে আমাৰ বিপিএফ দলৰ এটা নীতি আৰু আদৰ্শ আছে। সেই নীতি আৰু আদৰ্শৰ মাজেৰে আমি কাম কৰিছিলোঁ আৰু ভৱিষ্যতেও কৰি যাম। আৰু সেইকাৰণে বিটিচি অঞ্চলৰ ৰাইজে বিপিএফ দলৰ প্ৰতি সম্পূৰ্ণ আস্থা, বিশ্বাস আৰু ভৰসাটো আছে। আৰু সেইকাৰণে আজি আপোনালোকে দেখি এটা সাধাৰণ প্ৰাইমাৰী কমিটিৰ মিটিং, ইয়াতে কিমান মানুহ আহিছে আৰু একদম মুখিয়াল মানুহবিলাক আহিছে। গতিকে এইটোৱে প্ৰমাণ কৰে যে বিপিএফ দলৰ প্ৰতি যে ৰাইজৰ যে আস্থা আছে এইটোৱে প্ৰমাণ। এম হৈ আছিলে এজন তেখেত বিপিএফৰ তেখেতক আকৌ আঁকোৱালি লোৱাৰ এটা ষড়যন্ত্ৰ আছিলে। আমাৰ বিপিএফ দলত তেনেকুৱা ষড়যন্ত্ৰ নাই। তেওঁ যদি ঘূৰি আহিব বিচাৰে আমাৰতো দলটো সদায় দুৱাৰটো মুকলি আছে। কিন্তু মইতো নাভাবোঁ তেখেতে ঘূৰি আহিব, কাৰণ তেখেতে আমাৰ দল এৰি যিহেতু বেলেগ অন্যান্য দলত গৈছে। গতিকে মই নাভাবোঁ তেখেতে ঘূৰি আহিব। উন্নয়নমূলক কাম যিহেতু ইউটিউবলৈ কৰি আছে, দলৰ এটা নীতি আৰু আদৰ্শ আছে। সেই নীতি আৰু আদৰ্শৰ মাজেৰে আমি কাম কৰিছিলোঁ আৰু ভৱিষ্যতেও কৰি যাম। আৰু সেইকাৰণে বিটিচি অঞ্চলৰ ৰাইজে সম্পূৰ্ণ আস্থা, বিশ্বাস আৰু ভৰসাটো আছে। আৰু সেইকাৰণে আজি আপোনালোকে দিছে এটা সাধাৰণ প্ৰাইমাৰী কমিটিৰ মিটিং, ইয়াতে কিমান মানুহ আহিছে আৰু একদম মুখিয়াল মানুহবিলাক আহিছে। গতিকে এইটোৱে প্ৰমাণ কৰে যে বিপিএফ দলৰ প্ৰতি যে ৰাইজৰ যে আস্থা আছে সেইটোৱে প্ৰমাণ। এম হৈ আছিলে এজন খালিগড়ৰে বনজাত, তেখেত বিপিএফৰ পৰা অন্য দললৈ গতি কৰে। তেনে ক্ষেত্ৰত তেখেতক আকৌ আঁকোৱালি লোৱাৰ এটা ষড়যন্ত্ৰ আছিলে যদি নাই, আমাৰ বিপিএফ দলত তেনেকুৱা ষড়যন্ত্ৰ নাই। তেওঁ যদি ঘূৰি আহিব বিচাৰে আমাৰতো দলটো সদায় দুৱাৰটো মুকলি আছে। কিন্তু মইতো নাভাবোঁ তেখেতে ঘূৰি আহিব, কাৰণ তেখেতে আমাৰ দল এৰি যিহেতু বেলেগ অন্যান্য দলত গৈছে। গতিকে মই নাভাবোঁ তেখেতে ঘূৰি আহিব। উন্নয়নমূলক কাম যিহেতু ইউপিএফলৈ কৰি আছে বুলি কৈ আছে, বৰ্তমান উন্নয়নমূলক কাম বৰ্তমানলৈ সঠিকভাৱে চৌকি হৈ আছে। তেনে ক্ষেত্ৰত আপোনাৰ মতামত? এইটো বিটিচি অঞ্চলৰ ৰাইজে সেইটো ক'ব। মই ক'লে হয়তো বিটিচি আমাৰ ইউপিএফৰ মানুহবিলাকে ক'ব বহুত কিবা কিবি কৰিছোঁ বুলি। এতিয়া আজিতো সভাত কৈছেই যে তেওঁলোকে একো কাম কৰিব পৰা নাই, উন্নয়নমূলক একো কাম কৰিব পৰা নাই। যিখিনি হাগ্ৰামা মহিলাৰ দিনত যিবিলাক কাম হৈ আছিল, কণ্টিনিউ হৈ আছিল, আধৰুৱা হৈ আছিল, সেইবিলাক সম্পূৰ্ণ হৈছে এতিয়া। আৰু সেইবিলাকো তেওঁলোকে পিঠা কাটি আছে। মইতো চেলেঞ্জেই ক'ম, এটা দলং কৰা তেওঁলোকে 1 বছৰ 1.5 বছৰ তেওঁলোকে দেখুৱাই দিয়ক যদি পাৰে, প্ৰমাণ দিয়ক ৰাইজক আমি কাম কৰিছোঁ বুলি। খালি ইয়াতে দুটামান কাম কৰিছে এইটোতো ক'ব লাগিব, মানে গুডউইল মিছনৰ যোগেদি কেইটামান কাম তেওঁলোকে দিছিল। আৰু সেইটো কি কেন্দ্ৰীয় চৰকাৰটোৱে সেইটো টকা দিয়া নাই, ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকে ল'বলগীয়া হৈছে। ইয়াতকৈ আৰু কিবা দুৰ্ভাগ্যৰ কথা হ'ব পাৰে। ইয়াৰ যিখিনি কি দফাবিলাক আছিলে, ইয়াত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত আপোনাৰ বিপিএফৰ কি স্থিতি? চাওক, বিটিআৰৰ ক্ষেত্ৰত মই এইটোৱে ক'ম, দফাটো ইমপ্লিমেণ্টেশ্যন নহয়। 1 নম্বৰ কথা, মই আগতেও কিছুমান ছ'চিয়েল মিডিয়াত মই কৈছিলোঁ যে বিটিআৰটো আমিহে কৈ আছোঁ, এইটোতো চুক্তিহে এটা, শান্তি চুক্তি এটা। আমাৰ ভেটিটো হৈছে বিটিচি চুক্তিয়ে মূল ভেটি। ইয়াৰ পৰাহে বিটিআৰ হৈছে। বিটিআৰ কেনেকৈ হ'ল? বিটিএডিৰ ঠাইত বিটিআৰ। আৰু সেইটোও যদি ভাৰতৰ সংবিধানত যদি এমেণ্ডমেণ্ট যদি নানে, সংবিধানটো পাৰ্লিয়ামেণ্টত যদি সেইটো এমেণ্ডমেণ্ট যদি নহয়, তেতিয়াহ'লে বিটিআৰ নামো নাথাকিব। মহামান্য গভৰ্ণৰ ডাঙৰীয়াই এটা নটিফিকেশ্যন দিছে, সেই নটিফিকেশ্যনৰ যোগেদি ভাৰতৰ সংবিধানত লিপিবদ্ধ হ'ব নোৱাৰে। গতিকে 1 নম্বৰ তেওঁলোকৰ কামটো আছিলে বিটিআৰটো যদি এমেণ্ডমেণ্ট আনিব লাগিব, বিল হিচাপে আনিব লাগিব, সংবিধানটো এমেণ্ডমেণ্ট হ'ব। কাৰণ বিটিচি চুক্তিটো এটা আইন, লোকসভাত, ৰাজ্যসভাত, অসম বিধানসভাত পাছ হোৱা এটা আইন। সেইটো এজন মহামান্য ৰাজ্যপালৰ কিবা দি নটিফিকেশ্যনে সেইটো কিবা কৰিব নোৱাৰে। গতিকে বিটিআৰৰ এই নামটো যেতিয়া নহ'ব, দফাটো কেতিয়াও নহয়। ছাৰ, আগন্তুক নিৰ্বাচন আহি আছে, লোকসভা নিৰ্বাচন। এই ক্ষেত্ৰত বিপিএফে কাৰোবাৰ লগত এলায়েন্স হোৱাৰ চিন্তা চৰ্চা কৰিব নে অকলে? এতিয়ালৈকে সেইটো সময়টো অহা নাই। নিশ্চয় সময় আহিলে আমাৰ দলৰ মজিয়াত সেইটো আলোচনা হ'ব, আৰু তেতিয়া আমি সিদ্ধান্ত ল'ম। ইমান সিদ্ধান্ত ল'ম, অকলে খেলি আহিম নে কাৰোবাৰ লগত এলায়েন্স কৰিম, সেইটো পিছত আমি সিদ্ধান্ত ল'ম। আদালগুৰি এটা ক্ৰিটিকেল চিটুৱেশ্যন চলি আছে, ক্ৰিটিকেল চিটুৱেশ্যন বুলি ক'ব লাগিব, কাৰণ তাত MLA এজন আছে, ভৈৰৱকুণ্ড সমষ্টিৰ MCLA এজন আছে, হেংগিং হোৱা যেন লাগি আছে। তেনে ক্ষেত্ৰত আপোনাৰ মতামত? নাই, এইটো হেংগিংটো নহয়। মানে কি আছে, আমাৰ বিটিচি আইনত যে 2টা পদ ল'ব পাৰেও বুলি লিখা নাই বুলি লিখা নাই। এতিয়া নিজেহে তেওঁ সেইটো বুজিব লাগিব। তেওঁ 2টা পদ লৈ
ৰাইজক ছাৰ্ভিচ দিব পাৰিবনে নাই তেওঁ নিজে ক'ব লাগে। মই কৈছিলোঁ এটা মিডিয়াত, তেখেতে মোক কৈছে ক্ষমতা লোভৰ কাৰণে তেখেতে এইটো কৈছে। কাৰ্বি আংলং উদাহৰণ দিছে, কাৰ্বি আংলঙত BTCটো উদাহৰণ দিব নালাগে, ৰিজাৰ্ভো নালাগে। কাৰ্বি আংলংটো একদম এমুঠি জেগা। এটা এটা কাউন্সিল সমষ্টিত হয়তো 10ৰ পৰা 20,000 ভোটাৰ থাকিব পাৰে। আমাৰ BTCৰ এটা এটা সমষ্টিত 60,000ৰ ওপৰত ভোটাৰ আছে। এটা এটা বিধানসভা সমষ্টিত আজি ওদালগুৰি সমষ্টিতো 1.5 লাখৰ ওপৰত আছে ভোটাৰ। গতিকে এইখিনি মানুহে তেওঁ ছাৰ্ভিচ দিব পাৰিব না, সেইটো ডাঙৰ কথা। BTC বাই ইলেকশ্যন কেতিয়া হ'ব আৰু এনে বাই ইলেকশ্যনত আপোনালোকৰ স্থিতি কেনেকুৱা? এতিয়াতো কিমান হ'ল, 1 বছৰ 3 মাহ 4 মাহ হৈ গ'ল। বাই ইলেকশ্যনত নামেই নলয় তেওঁলোকে। মইতো কৈছিলোঁ তেওঁলোকে গণতন্ত্ৰৰ যিটো প্ৰমূল্যবোধ সেইটোকে বুজি নাপায় তেওঁলোকে। আজি ককলাবাৰীত কি অৱস্থা হৈছে ৰাইজৰ। প্ৰমোদ বড়ো ডাঙৰীয়া সেইটো ৰিজাইন দিলে, ৰিজাইন দিয়া শিৱ হ'ল। এতিয়া তাততো ককলাবাৰীৰ জনতাই তেওঁক লগ নাপায়। তাৰ বিধানসভা সমষ্টিৰ বিধায়ক আমাৰ মচলপুৰ সমষ্টিৰ উঠাওগৰা ব্ৰহ্ম, তেখেতে মন্ত্ৰী, তেখেতকো নাপায়। সেই অঞ্চলৰ মানুহৰ অৱস্থা কি হৈছে? আমাৰ ইয়াত ডেপুটি চিফ গোটেই BTCটো তেওঁ চাব লাগে, আনফালে সি বিধায়ক, তাতো লগ নাপায় কোনেও। গতিকে এইবিলাক গণতন্ত্ৰৰ যিটো প্ৰমূল্যবোধ সেইটো যদি বুজি নাপায় কোনে বুজাব এতিয়া? ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় আহি থকা দিনত